हेलो गाइस কি খবৰ ভাল নাই সকলোৰে মোৰ ভালেই আশা কৰো আপোনালোকৰো ভাল আৰু আজি বহু দিনৰ মূৰত আপোনালোকৰ বাবে এটা নতুন ভিডিও লৈ আনিছো এই কেদিন মানে বিহু বুলি তেনেকে ঘৰলে আলহী আহি আছিল আৰু মইও তেনেকে বিহু খাবলৈ গৈছিলো আৰু তেনেকে ভিডিও দিয়া হোৱা নাই আৰু আজি বহু দিনৰ মূৰত আপোনালোকৰ বাবে কেইজোৰমান ধুনিয়া ধুনিয়া মেখেলা চাদৰৰ ডিজাইন আনিছো আৰু আজি মেখেলা চাদৰ কেইজোৰ অৱশ্যে মোৰে হয় মই নিজে ডিজাইন কৰি মানে নতুনকে বুৱাই লোৱা হয় এজোৰ মই নিজে বুৱা হয় ঠিক আছে আজি আপোনালোকক ডিজাইন কেটা দেখুৱাম বুলি ভাবিছো আৰু কেনেকুৱা লাগিছে মানে ভিডিওটো চাই আপোনালোকে কাপোৰ কেইজোৰ কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰি জনাবলৈ নাপাহৰিব ঠিক আছে তেন্তে বলক এতিয়া আমি মেইন ভিডিওটো লৈ আগবাঢ়ো আৰু প্ৰথম কাপোৰজোৰ হ'ল এইজোৰ দেখিছেনে কিমান ধুনিয়া হয় কালাৰটো এই কাপোৰজোৰ উলৰ হয় দিকটো উলৰ হয় বানিটো কিবা পাট हुटा আছিলে কি हुटा আছিলে মই নামটো ভালকে নাজানো ঠিক আছে মই কাপোৰজোৰ ভালকে মেলি দেখুৱাইছো আপোনালোকক এইখন মেখেলা হয় মই বেক কেমেৰা কৰি ভালকে দেখুৱাম বাৰু এনেকৈ অলপ দেখুৱাই লৈছো এইখন মেখেলা হয় দেখিছেনে ইয়াৰ কালাৰটো ৰাণী কালাৰ হয় এইখন মেখেলা হয় আৰু এইখন sador একে হয় মেখেলা আৰু sador দুইখন তেনেকৈ থুবি কৰা হৈছে আৰু মানে ইয়াৰ এই কাপোৰজোৰ মানে মাজৰ বুটাবিলাক অলপ বেলেগ ধৰণে দিয়া হৈছে সৰু বুটাবিলাক ঠিক আছে মই ভালকৈ দেখুৱাইছো এটো দেখিছেনে সৰু হয় ইয়াৰ বুটাৰটো এনে ধৰণে দিয়া হৈছে আৰু এইটো হল সাইড পাৰিটো উলৰ বুটাবিলাক দলিগুলিৰ হয় ঠিক আছে বেক কেমেৰা কৰি মই দেখুৱাম বাৰু কাপোৰটো এজোৰ মোৰ খুবেই এজোৰ প্ৰিয় কাপোৰ হয় মানে এই কাপোৰজোৰ মই নিজেই মানে ডিজাইন কৰি মোৰ বা এজনীক বব দিছিলো বহুত বেছি ভাল লাগে মোৰ এই কাপোৰজোৰ ঠিক আছে আপোনালোকৰ কেনেকুৱা লাগে কমেন্ট কৰি জনাব দেই এই কাপোৰজোৰ মই ভালকে মেলি দেখাইছো এইখন মেখেলাখন এইখন মেখেলা হয় দেখিছেনে একেবাৰে সিম্পল হয় কাপোৰজোৰ জাস্ট ইয়াত এটো ঘাইটো দি এনেকৈ বুটা টিল লাইন দিয়া হৈছে একেবাৰে সিম্পল হয় কাপোৰজোৰ আৰু এই কাপোৰজোৰ দিকটো উলৰ হয় আৰু বানিটো নুনি हुटाৰ আছিল আৰু ফুলৰ हुटाবিলাক এইবিলাক সব মানে हुटाৰ হয় দলিগুলিৰ নহয় এইখন মেখেলা আৰু এইখন হল চাদৰখন মই থুপি কৰাই নাই এতিয়ালৈকে থুপি কৰিবলৈ আছে এনেকৈ পিন্ধিলো বাৰু এবাৰ ফটো এটা দিম কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব এইখন চাদৰখনটো একে এটো ঘাইটো দি তিন লাইন বুটা দিয়া হৈছে আৰু মাজে মাজে বুটা দিয়া হৈছে এটো বেক কেমেৰা কৰি মই দেখুৱাম আৰু এটো সাইড পাৰিটো এনে ধৰণৰ হয় সৰু হয় একেবাৰে সাইড পাৰিটো একেবাৰে সিম্পল হয় কাপোৰজোৰ সিম্পল যদি মানে মোৰ বহুত বেছি ভাল লাগে এই কাপোৰজোৰ
যিহেতু মই নিজেই ডিজাইন কৰি বোৱা হয় একেবাৰে শেষৰ কাপোৰযোৰ হ'ল এইযোৰ আজি মই আপোনালোকৰ বাবে অকল তিনিযোৰ কাপোৰৰে ডিজাইন আনিছোঁ এই কাপোৰযোৰ মই আগত আপোনালোকক হিৰখত ফুল বচা তেনেকুৱা ভিডিঅ'ত দেখুৱাইছিলোঁ অলপকৈ বেছি ভালকৈ দেখুৱা নাছিলোঁ এই কাপোৰযোৰ মই নিজে বোৱা হয় নিজে ডিজাইন কৰি বোৱা হয় আৰু এই কাপোৰযোৰৰ কালাৰটো ৰাণী কালাৰে হয় আগত দেখুৱা এই কাপোৰযোৰ আৰু এইযোৰৰ দীঘল সূতাটো একে হয় কিন্তু এইযোৰত মানে বাণীটো বেলেগ পাত সূতা বোৱাৰ বাবে ইয়াৰ কালাৰটো বেলেগ আহিছে দেখিছেনে এইযোৰত দীঘ আৰু বাণী দুয়োটা মানে ঊলেৰে বোৱা হৈছিলে একে সূতাৰে এইযোৰ ভালকৈ মই মেলি দেখাইছোঁ এইখন হ'ল চাদৰখন দেখিছেনে আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই মোৰ কিন্তু গোটেই কেইযোৰ কাপোৰে ভাল লাগিছে যিহেতু মই নিজে বোৱা হয় মানে নিজে ডিজাইন কৰি আৰু ইয়াৰ সাইড পাৰিটো এনেকুৱা ধৰণৰ হয় দেখিছেনে বুটাকেইটা একেবাৰে সৰু হয় ঘাইটোত আমি একো ৰং মিলোৱা নাই ঘাইটো জাষ্ট চিম্পলকৈ ৰাখি দিছোঁ আৰু মাজৰ বুটাখিনি তেনেকৈ পাহাৰ ষ্টাইলত নাই এইটো ৰং মিলাইছোঁ তলত এইটো ঘাইটো মাৰি মাজত বুটাখিনি দি আকৌ ওপৰত এনেকৈ ঘাই এটা মাৰি দিছোঁ দেখিছেনে তাৰ ওপৰলৈও বুটা কেইলাইনমান দিয়া আছে এনেধৰণে দেখিছেনে আৰু মাজে মাজে বুটা এনেধৰণে দিয়া হৈছে মই গোটেই কেইযোৰ কাপোৰ বেক কেমেৰা কৰি আপোনালোকক ভালকৈ দেখুৱাম বাৰু মাজত এনেধৰণে দুটাকৈ বুটা দিয়া হৈছে চাদৰখনত আৰু মেখেলাখনো একে হয় এইখন মেখেলাখন দেখিছেনে মানে ভিডিঅ'টো যিহেতু মই ৰাতি কৰিছোঁ লাইটৰ বাবে কালাৰটো অলপ বেলেগ আহিব পাৰে ঠিক আছে মই বেক কেমেৰা কৰি ভালকৈ দেখুৱাম এইযোৰ এই কাপোৰযোৰ মানে কি হ'ল মানে কাপোৰযোৰ কালাৰটো কিবা ফোনত ফ'কাছ নলয় সেইবাবে মই এনেকৈ অকল মানে ফুলখিনিকে ফটো মাৰি দিছোঁ গোটেই কাপোৰযোৰ ফটো মাৰি দিয়া নহ'ল এই কাপোৰযোৰ মোৰ মানে ভিডিঅ' কৰিবলৈ থাকি গ'ল সেইবাবে বেক কেমেৰা কৰিয়ে দেখুৱাইছোঁ এই কাপোৰযোৰ ঊলৰ হয় আৰু ইয়াৰ কালাৰটো এছ কালাৰ হয় খুবেই এযোৰ ধুনীয়া হয় কাপোৰযোৰ মিচিং কাপোৰ হয় এযোৰ ফুলৰ ষ্টাইলবিলাক অলপ বেলেগ ধৰণৰ হয় পাহাৰ ষ্টাইলত মানে জোঙা ইয়াত দুটা কালাৰৰ ফুল দিয়া হৈছে আৰু ফুলৰ সূতাবিলাক দলিগুলিৰ হয় ইয়াৰ দীঘ আৰু বাণী দুয়োটা পদ্মিনী ঊলৰে হয় আজি মই আপোনালোকক দেখুৱা মানে গোটেই কেইযোৰ কাপোৰৰ ভিতৰত কোনযোৰ মানে আপোনালোকৰ বেছি ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু যদি ফুলবিলাক আপোনালোকৰ প্ৰয়োজন হয় তেতিয়াহ'লে কমেণ্ট কৰিব তেতিয়া মই তেতিয়া আপোনালোকক ফুলৰ ভিডিঅ' বনাই দিম মানে চানেকিৰ ভিডিঅ' বনাই দিম আজি অকল কাপোৰ এযোৰে দেখুৱাইছোঁ আপোনালোকক আৰু
ভিডিঅ'টো শেষলৈকে চাব চাই কমেণ্টত জনাব কোনযোৰ কাপোৰ আপোনালোকৰ বেছি ভাল লাগিলে ঠিক আছে তেন্তে আজিলৈ আহিছোঁ পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই